নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আমি আজি গৈ আছোঁ বাইহাটা চাৰিআলি মদন কামদেৱ মন্দিৰত। তেনেহ'লে আহক অলপ ফুৰি আহোঁ আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত ধূপ চাকি লৈ ল'লোঁ আৰু পুৰা মন্দিৰৰ ওপৰলৈ গৈ আছোঁ এতিয়া। মই প্ৰথমবাৰৰ বাবে এই মন্দিৰটোত আহিছোঁ আৰু আহি পালোঁ এতিয়া মন্দিৰটোত। প্ৰথমতে পূজাটো কৰি লওঁ। পূজা অৰ্চনা কৰি ল'লোঁ। এতিয়া আহক অলপ আমি সকলোৱে মন্দিৰটো দৰ্শন কৰি লওঁ। মদন কামদেৱ মন্দিৰৰ আৰ্ক'লজিকেল প্লেচ বুলি কোৱা হয়। আৰু ইয়াত যে আপোনালোকে দেখা পাইছে শিলৰ মূৰ্তিবিলাক, এইবিলাক মূৰ্তি মানে তলৰ পৰা মানে খানি কেনে উলিওৱা হৈছিল। আৰু মেইন মন্দিৰটো হৈছে এইটো, ইয়াৰ পৰা মানে খনন কাৰ্য আৰম্ভ কৰা হৈছিল। আৰু বহুত ধুনীয়া জেগা হয় আৰু আপোনালোকে চাব লগা বহুত বস্তু আছে ইয়াত। আপোনালোকে আহিব পাৰে, চাব পাৰে। ইয়াত বহুত ধৰণৰ মানে ধুনীয়া ধুনীয়া মূৰ্তি আছে। মই এই মন্দিৰটোৰ বহুত পুৰণি ব্যক্তি এজনক ওচৰত লৈ গৈ আছোঁ আৰু তেওঁক সুধিব গৈ আছোঁ যে মই এইবিলাক যে মূৰ্তিবিলাক যে আছে ইয়াত, এইবিলাক কেনেকৈ ইয়াত আহিল আৰু মানে ক'ৰ পৰা আহিল, কেনেকৈ এইবিলাক মূৰ্তিবিলাক ওলোৱা হ'ল, তেওঁ সকলো কথা সুধিব গৈ আছোঁ। মই খুৰাজনৰ ওচৰত আহিলোঁ। এতিয়া তেওঁক সুধিম মই কেনেকৈ এইবিলাক মূৰ্তিবিলাক ইয়াত আহিছে আৰু কেনেকৈ উলিওৱা হৈছে। তুমি দেখিবলৈ পাইছা ইয়াত এইবিলাক যে পৰি আছে মূৰ্তিবিলাক, এইবিলাক মানে আজি ধৰক 1979 চনৰ আগলৈকে
এইবিলাক মাটিৰ তলত চিচৰিত হৈ অনাদিত হিচাপে পৰি আছিলে চবফালে। আৰু 1979লৈকে ইয়াত কোনো ৰাস্তা নাছিলে, কোনো ঘৰ নাছিলে। আমি তেতিয়াৰ শিক্ষামন্ত্ৰী মাননীয় লক্ষ্যধৰ চৌধুৰীৰ ওচৰলৈ গৈছিলোঁ। তেখেতে আমাক 20,000 টকা এটা দি সহায় কৰিছিল। আৰু আমি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মদন কামদেৱলৈকে এই গোটেই ৰাস্তা চোৱা আমি 11খন গাঁৱৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰি উলিয়াইছিলোঁ। আৰু তাৰে ৰাহি টকা দি আমাৰ দক্ষিণফালে যিটো পুৰণা ভাঙা ঘৰ আছে, এই ঘৰটো আমি নিৰ্মাণ কৰিছিলোঁ। আৰু সেই ঘৰতে কৰ্মচাৰী ৰাখি 1982 চনৰ পৰা প্ৰত্নতত্ত্ব বিভাগে ইয়াৰ খনন কাৰ্য আৰম্ভ হৈছিল। এই মূল মন্দিৰৰ ভেটিৰ পৰা আৰম্ভ কৰিছিল, কিন্তু ইয়াত 300 মিটাৰ ভিতৰলৈকে। আৰু এই অঞ্চলত খনন কৰোঁতে 16টাৰো অধিক মন্দিৰৰ ভগ্নাৱশেষ বাহিৰ হৈছে আৰু নানা জীৱ জন্তুৰ লগতে বহুতো দেৱ দেৱতাৰ মূৰ্তিও বাহিৰ হৈছে। মূল মন্দিৰটো এতিয়াও খনন কৰা হোৱা নাই, কিন্তু 1980ত এজনী ছোৱালী জুকিছিল ইয়াত। ছোৱালীজনীৰ তথ্যমতে ইয়াৰ তলত এটা বিষ্ণুৰ সোণৰ মূৰ্তি আছে আৰু পুৰণা স্থাপনা এখন তলত আছে। খুৰা, এই মন্দিৰটোত যে মদন কামদেৱ মন্দিৰ বুলি কোৱা হয়, মানে কিহৰ কাৰণে এই মন্দিৰটো মদন কামদেৱ বুলি কোৱা হয়? আপোনাৰ এটা কথা আছে, কি ইয়াৰ কাহিনী এটা আছে। সেই কাহিনীটো ক'ব লাগিলে অলপ দীঘলীয়া হ'ব, মই অলপ চুটিকৈ কৈ যাম আৰু। শিৱজীত যেতিয়া পাৰ্বতীৰ দেহ ত্যাগ কৰা হয়, ত্যাগ কৰাৰ পিছত শিৱই তপস্যাত নিমগ্ন হৈছিলে। আৰু তেতিয়া দেৱতাবিলাকে তেওঁলোকে সন্মিলন পাতিছিল, দেৱ সন্মিলন। তাত তেওঁলোকে এটা প্ৰস্তাৱ লৈছিল, কি যিকোনো প্ৰকাৰে শিৱৰ তপস্যা ভংগ কৰিব লাগে, নহ'লে সৃষ্টিখন কোনে নিজে চলায়, তেওঁৱে যদি ঘৰত নাথাকে তেতিয়াহ'লে সৃষ্টিখন কোনে চলাব? তেতিয়া দেৱতাসকলে যেতিয়া প্ৰস্তাৱ ল'লে, সেই প্ৰস্তাৱ মৰ্মে এতিয়া কোনো দেৱতাই শিৱৰ তপস্যা ভংগ কৰিবলৈ যাব সাহস নকৰে। যেতিয়া সাহস নকৰে, তেতিয়া উপায় নাপায় বিষ্ণুৱে কৰিলে কি তেওঁৰ মানস পুত্ৰ মদনক পঠিয়াই দিলে। কাৰণ মদনে পঞ্চশৰ মাৰিব জানে। আৰু মদন গ'ল। পঞ্চশৰৰ জৰিয়তে শিৱৰ তপস্যা তেওঁ ভংগ কৰিলে। আৰু শিৱৰ ক্ৰোধত তৃতীয় চকুটো যেতিয়া মেলি দিলে, তেতিয়া তাৰ পৰা একুৰা জুই ওলাই মদনক পুৰি ভস্মীভূত কৰিলে। যেতিয়া মদনক পুৰি ভস্মীভূত কৰিলে, তেতিয়া তেওঁৰ পত্নী ৰতী দেৱী আছিলে। ৰতী দেৱী আহিল শিৱৰ ওচৰলৈ, আহি ক'লে যে প্ৰভু, মোৰ স্বামীক বিনা দোষতে আপুনি মৃত্যুদণ্ড দিলে, কিন্তু মোৰ স্বামীৰ গাতো দোষ নাছিল। আপোনাৰ দেৱতা সমাজে মোৰ স্বামীক নিক্ষেপ কৰিছিল, গতিকে আপুনি যিকোনো প্ৰকাৰে মোৰ স্বামীক জীয়াই দিয়ক, নহ'লে আপোনাক মই অভিশাপ দিম। এটা সময়ত এনেকুৱা আছিল, যদি যিসকল সতীসাধ্বী নাৰী থাকে, তেওঁলোকে যদি কিবা এটা শাপ দিয়ে, সেইটো ফলৱতী হয়। তেতিয়া শিৱই চিন্তা কৰিলে, কথাটো হয় অৱশ্যে। গতিকে তেতিয়া শিৱই তেওঁক পুনৰ ৰূপ দিলে, পুনৰ জন্ম দিলে, কিন্তু তেওঁৰ যিটো পুনৰ ৰূপ আছিল, আগৰ ৰূপ, সেই ৰূপটো দিয়া নাছিলে। তেতিয়া ৰতী দেৱীয়ে ক'লে যে চাওক, মোৰ স্বামী সুন্দৰ সুঠাম দেহৰ আছিলে, গতিকে মই এই খুট থকা স্বামী কেতিয়াও গ্ৰহণ নকৰোঁ। তেতিয়া শিৱই ক'লে, চোৱা, মই ৰূপ দিব নোৱাৰোঁ, মই মৃত্যু হ'লে মই জীয়াই দিব পাৰোঁ, কিন্তু মই ৰূপ দিব নোৱাৰোঁ। ৰূপটো কোনে দিব? বোলে কামাখ্যাই দিব। মই কামাখ্যা ক'ত লগ পাম? বোলে কামাখ্যাৰ পৰা উত্তৰে কিছু দূৰত তুমি 14টা শিৱলিংগ নিৰ্মাণ কৰি যদি কামাখ্যাক আৰাধনা কৰা, তেতিয়াহ'লে কামাখ্যা তোমাৰ ওচৰলৈ যাব। এতিয়া ইয়াতে 14টা শিৱলিংগ স্থান উদ্ধাৰ হোৱা হিচাপে ইয়াৰ যিসকল গৱেষক আছে, তেওঁলোকে ক'ব বিচাৰে যে ৰতী দেৱীয়ে ইয়াতেই কামাখ্যাক বিচাৰিছিল, আৰাধনা কৰিছিল, আৰু কামাখ্যা ইয়ালৈ আহিছিল। কামাখ্যা আহোঁতে আমাৰ পশ্চিমৰ গাঁওখনৰ মাজেৰে আহিছিল, সেইকাৰণে সেই গাঁওখনৰ নাম দেওদুৱাৰ। আৰু ইয়ালৈ আহোঁতে শিৱৰ লগত আছিল, কিন্তু শিৱক ওপৰলৈ আহিব দিয়া নাছিল। উত্তৰে থকা পৰ্বতটোত শিৱক লুকাই থাকিবলৈ দিছিল, সেইকাৰণে সেই পৰ্বতৰ নাম হ'ল গোপেশ্বৰ পৰ্বত। আৰু কামাখ্যা দেৱী চ'ত মাহৰ শুক্লা ত্ৰয়োদশীত ইয়ালৈ আহিছিল, আহি তেওঁ মদনৰ সম্পূৰ্ণ প্ৰদান কৰিছিল, তেতিয়া তেওঁৰ নাম কামদেৱ হৈছিলে। এই হ'ল মদন কামদেৱ। এতিয়া চাগে আপুনি গম পালে যে মদন কামদেৱ মন্দিৰটোৰ নাম কেনেকৈ মদন কামদেৱ হ'ল, আৰু ইয়াত যে মূৰ্তিবিলাক যে আছে, ইয়াত কেনেকৈ মূৰ্তিবিলাক মানে মাটিৰ তলৰ পৰা উলিওৱা হৈছে, সকলো তথ্য আপোনালোকে চাগে এতিয়া গম পাই গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।